এইফালে বাইদেউ সকলে হাঁহি আছে মোৰ ব্লগ বনোৱা দেখা পাই না हम तो ऐसा ही है क्या करूँ तो বাইদেউ বেচা কিনা কেনেকুৱা ভালে অলপ ভালে দে ক'ৰ পৰা আহিছে আপুনি কৃষ্ণৰ পৰা দাদা কৃষ্ণৰ পৰা কেনেকুৱা লাগিছে আহি বঢ়িয়া লাগছে ভালে লাগিছে অঁ বিৰাট ভাল লাগছে হেল্ল' নমস্কাৰ আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু ইমান গৰম দি আছে তো ভাবিলোঁ অলপ উৰপদ বিলত ঠাণ্ডা ঠাণ্ডা হাৱা বতাহ খাব যাওঁ তো বলক আপোনালোকক মোৰ লগত এই ভিডিঅ'টোৰ জৰিয়তে আৰু মই অকলে নাযাওঁ মোৰ লগত আছে ইপিনে আমাৰ বকুল ভাই ফিজ ল'ব যাই আছো এতিয়া তো আপোনালোকে চাই থাকিব আমি গৈ আছো উৰপদ বিললৈ ফাইনেলি আহি পালে উৰপদ বিল আৰু ইপিনে চাওক ইয়াত আছে ৱাচ টাৱাৰ ইয়াৰ পৰাও আপোনালোকে উঠি উৰপদ বিলৰ ভিউ মজা ল'ব পাৰে আহিয়ে ইফালে আমাৰ হেমেন দা ৰাভাৰ এক্টৰ লগ পালোঁ তো দাদা কেনেকুৱা লাগিছে আজি ইয়াত আহি বহুত ভাল লাগছে দেই আপোনালোকে আহিব পাৰে ইমান ধুনীয়া জেগা ইমান ধুনীয়া প্লেচ ইয়াতে আহিলে আপোনালোকে নাৱত উঠি ফুৰিব পাৰিব আৰু ইফালে আছে টিকেট কাউণ্টাৰ তো দাদা কোনটো প্ৰাইচ কিমান কৈ দিয়ক আপুনি boating fees 50 Nimbu Hasot 10 টকা অঁ অঁ ক'ৰ পৰা আহিছে আপুনি কৃষ্ণৰ পৰা দাদা কৃষ্ণৰ পৰা কেনেকুৱা লাগিছে আহি বঢ়িয়া লাগছে ভালে লাগিছে অঁ এইফালে বাইদেউ সকলে হাঁহি আছে মোৰ ব্লগ বনোৱা দেখা পাই না हम तो ऐसा ही है क्या करूँ এটা অলপ বেলেগ পিনে যাওঁ বলক আমাৰ বিবেক দাক লগ পালোঁ বহুত দিনৰ মূৰত ভাল লাগিল লগ পাই কেনে লাগিছে ইয়াত আহি আজি ব্লগ বনাইছে অঁ ব্লগ বনাইছে কেনে লাগিছে এইটো ক কি ক ভাল লাগছে বিৰাট অঁ এতিয়া ক এই আমাৰ বকুল ভাই বোলে উৰপদ বিলৰ পাৰত কিবা এটা খাব কি খাব ভাই চানা খাম এতিয়া চানা খাবি এইফালে আমাৰ বাইদেউসকলে ধুনীয়াকৈ দোকান দি থৈছে উৰপদ বিলৰ পাৰত তো বাইদেউ বেচা কিনা কেনেকুৱা ভালে অলপ ভালে দে এইফালে বাইদেৱে ধুনীয়াকৈ চানা বনাই আছে আৰু এয়া হৈছে আমাৰ গেন্দ্ৰা ফালৰ ফটো উঠা ভিউ পইণ্ট তো এতিয়া বলক তাতে অলপ ফটো চটো শ্বুট কৰোঁ আমাৰ ভাইসকলে ফটো উঠিছে থেংক ইউ মোৰ ফ্ৰেণ্ড এইবিলাক মোৰ ফ্ৰেণ্ড মোৰ ভিডিঅ' চাই চবে কেনেকুৱা লাগে মোৰ ভিডিঅ' চাই ভাল লাগে সাবস্ক্রাইব করে দিবা আর শেয়ার করে দিবা কমেন্ট করে দিবা অঁ থেংক ইউ ভাই থেংক ইউ ক'ৰ পৰা আহিছা আমি খাটাঙৰ পৰা আহিছো খাৰগাঁৱৰ পৰা কেনেকুৱা লাগিছে আহি একদম মজা আজি মজা। মাৰাইছো অঁ একদম মজা লাগছে মোৰ ফ্ৰেণ্ড ফাৰ্ষ্ট টাইম লগ পালোঁ থেংক ইউ ভাই ভাল লাগিল লগ পাই আকৌ লগ পাম লাহে লাহে আন্ধাৰ হৈ সন্ধিয়া হৈ গৈ আছে তো আজিলৈ কেনে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত কৰি দিব ইমান কষ্ট কৰি আছে আমাৰ ল'ৰাটো অঁ ইমান চেষ্টাৰ মাজত আপোনালোকে তেন্তে ছাবস্ক্ৰাইব কৰি দিব ব্লগ বনাবা এই অৱস্থা গাইজ চাওক অৱস্থা কাহিন পেক চেক লাগি গ'ল লং পেণ্টত কাটন লাগি গ'ল